So welcome back to Gituras Reviews. আৰু আজি আমি কথা পাতিম এনেকুৱা এটা প্ৰাণীৰ বিষয়ে যিয়ে টিকটক বেন হোৱাৰ পিছতো হাৰ নামানি ইনষ্টাগ্ৰাম ৰিলছত নিজৰ টেলেণ্ট দেখুৱাই আছে। নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত নাই 10k ফলোৱাৰ্ছ, আকৌ বায়ত লিখি থৈছে DM for paid collaboration। বাপ্পা ঐ। আৰু ৰিলছত ইয়াৰ কন্টেন্ট হৈছে ভালপোৱাৰ ওপৰত মটিভেশ্যন। আৰে ভাই, কোনোবাই চাপৰি কেইটাক বুজা যে যিটো বস্তুৰ ওপৰত তহঁতে মটিভেশ্যন দি আছে সেইটো বস্তু নিজৰ লাইফত ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ কৰি ল, তাৰপিছত মটিভেশ্যন দে। কিন্তু নাই, প্ৰথমে আমি ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বঢ়াই ল'ম, তাৰপিছততো ফেমাছ হৈ যামেই। ইয়াৰো মটিভেশ্যনেল স্পীচসমূহত সিমানে লজিক থাকে যিমান আমাৰ মিষ্টাৰ ফেজুৰ টেলেণ্ট আছে, মানে জিৰ'। আৰু মই জনামতে ইয়াৰ বয়স 18 হোৱা নাই। 18 বছৰ নহওঁতে ই যিটো মটিভেশ্যন দিয়ে ভাল পোৱাৰ ওপৰত, সেইটো দেখিতো তোমালোকেও ক'বা আচ্ছা পলাই যাম বলা। পাগল নি? কিয় ভাল নোপোৱা মোক? নহয় মানে এনেকুৱা কৰিলা ন? হে যা পাগল। যিটো বয়সত ভালদৰে পঢ়া শুনা কৰিব লাগে সেইটো বয়সত ট্ৰেইন ষ্টেচনত আহি ইনষ্টাগ্ৰাম ৰিলছত ই ভিডিঅ' বনাই আছে ছোৱালী পলোৱা প্লেনিং কৰি। আৰু মই ইহঁতৰ নিচিনা কিছুমান নিব্বাৰ লজিক বুজি নাপাওঁ যে ট্ৰেইন লাইনতে কিয় তহঁতে ভিডিঅ' বনাব যা, বেলেগ জাগা আছে বেলেগ ঠাইত বনাই, কিন্তু নাই ট্ৰেইন লাইনত যাব, কুল দেখাব যাব। আৰু ভাই চা, যেতিয়া এটা ৰিলছ বনাই থাকো তেতিয়া যদি ভুলতেও এখন তাতে ট্ৰেইন আহি যায়, বাকীখিনি আৰু মই কোৱাৰ হয়তো প্ৰয়োজন নাই। এনেকৈ ভাঙি পৰিছো, এতিয়া মাথো হাঁহিয়ে থাকো। टूटा टूटा एक परिंदा ऐसे टूटा कि फिर जुड़ ना पाया। চা ভাই, তহঁতৰ ফালে কি বুলি কয়তো বাৰু মই নাজানো, কিন্তু এনে হাঁহি থাকাবিলাকক আমাৰ ফালেতো পাগল বুলিয়ে কয়। আৰু তোৰ ভিডিঅ' চাই তেনেকুৱা যেন লাগে, কিন্তু এতিয়াতো নিজেই প্ৰমাণ কৰি দিলি। দৰকাৰ হ'লে ফোন বা মেছেজ কৰিবা, মই তোমাৰ দৰে ইগন'ৰ নকৰোঁ। ইয়াৰ গাত বাৰু এনেকুৱা কি গুণ আছে যাৰ বাবে ইয়াক গুৰুত্ব দিব লাগে? ইবোৰে কাকো ইগন'ৰ নকৰে, ফোন মেছেজ সকলো কৰিব পাৰে। জানো ভাই, তই ফ্ৰী বহি থাক, কিন্তু ফ্ৰী বহি থাকিলি বুলিয়ে ইনষ্টাগ্ৰাম ৰিলছত এইটোৰো এডভাৰটাইজ দিয়াটো জৰুৰী নেকি? কিন্তু কণ্টেণ্টৰ নামত যা তা কৰিব। আগতে টিকটকত হাগি আছিলে, এতিয়া ইনষ্টাগ্ৰামত হাগি আছে, ভিডিঅ' বনাই আছে। বহুত আহিব বিচাৰিছিলে মোৰ এই হৃদয়খনত, ইহঁতক আঁতৰাই দিলোঁ মই। তোক এই হৃদয়খনত ৰাখি কাৰফিউ লগাই দিলোঁ মই। বৰ্তমান সময়ত চৰকাৰ প্ৰশাসনে কাৰফিউ দি আছে কৰোণা ৰোধিবলৈ, আৰু ইহঁতে কাৰফিউ দিছে ছোৱালীক হৃদয়ত ৰাখিবলৈ। वाह क्या लॉजिक है, वाह क्या लॉजिक है। চবকে মোৰ পাছত ৰাখ, মই তোৰে হয়, এইটো কথা মনত ৰাখ। সকলোকে পাছত ৰাখিব দি নিজে পিছুৱাই গ'ল। মোকতো কেৱল তোমাকেই লাগে, না তোমাৰ লিখীয়া না তোমাতকে ধুনীয়া। এইটো গুণ কিন্তু বঢ়িয়া। তোমাৰ নিচিনাও নালাগে, তোমাতকৈ ধুনীয়াও নালাগে, তোমাকে লাগে। এনেকুৱা ডেডিকেশ্যন যদি ভাই জীৱনত বেলেগ কামত ৰাখিলি হয়, সফল হ'লি হয়। তেতিয়া কেতিয়াবা ৰিলাৰ পিছুৱাই গৈছে, কেতিয়াবা কেমেৰামেন পিছুৱাই গৈছে। লিপষ্টিক লগোৱাটো ছোৱালীবোৰৰ বিউটি, আৰু সেইটো টেষ্ট কৰাটো আমাৰ ল'ৰাবোৰৰ ডিউটি। ৱাহ, বঢ়িয়া ডিউটিটো বাছি লৈছো। আকৌ এবাৰ কচোন, কি কৈছিলি? লিপষ্টিক লগোৱাটো ছোৱালীবোৰৰ বিউটি, আৰু ৰিলছত মক্কেলামি কৰাটো ইহঁতৰ ডিউটি। মই তেতিয়াৰ পৰা তাকেই ভাবি আছো, ই এসোপা শিকি আছে ক'ৰ পৰা? এতিয়াহে গম পালো গুৰুজনেই আচল। মাষ্টৰে যদি প্ৰিন্স হাজৰিকা হয়, তেতিয়াহ'লে শিষ্যটো এনেকুৱা হ'বই। এটা ভুল বাৰে বাৰে কৰি আছো, তাই মোৰ নহয় বুলি জানিও তাইৰ বাবেই মৰি আছো। আৰু এটা ভুল কৰি আছো কিজানি, আৰু সেইটো হৈছে ইনষ্টাগ্ৰাম ৰিলছত ভিডিঅ' বনাই। কাৰণ ইহঁতৰ নিচিনা মানুহৰ কাৰণে ছ'চিয়েল মিডিয়াখন নহয়ে। কিয় কৈছো এইটো চোৱা। কি কৰিম বে এই লকডাউনৰ দিনকেইটাত, এতিয়াতো শিখৰো খতম হৈ গ'ল। হয়তো আপোনালোকে গম পালে ইয়াক মই কিহৰ কাৰণে ছ'চিয়েল মিডিয়া বাদ দিব দিছো। এইটো বয়সতে ই গুটকাৰ এডভাৰটাইজ মাৰি আছে আৰু নিজকে ভাবি আছে কুল বুলি। আৰে ভাই, কুল লগা নাই তোক, ইয়া যেন লাগি আছে। বাকী আৰু ইনষ্টাগ্ৰামৰ পাগল প্ৰেমিক অধ্যায়টো ইমানতে সামৰণি মাৰিছো। লগতে তোমালোকলৈ এটা বিশেষ ৰিকুৱেষ্ট, কাকো যাতে পাৰ্চনেলি কোনেও হেড নিদিয়া, কিয়নো কাকো যাই পাৰ্চনেলি হেড দিয়া মোৰ উদ্দেশ্য নহয়। অলপ সময় আহিলোঁ, তোমালোকৰ লগত ধেমালি কৰিলোঁ। বাকী আৰু কিবা যদি মজা ল'ব লগা আছে, মোৰ কমেণ্ট ছেকশ্যন খোলাই আছে, ইয়াতে মজা লোৱা। বেলেগৰ কমেণ্ট ছেকশ্যনত যায় যাতে কোনেও গালি গালাজ নকৰা। চ' মোৰ ফালৰ পৰা এইটোৱে ৰিকুৱেষ্ট। লগতে কাৰোবাৰ যদি কিবা খং উঠিছে ভিডিঅ'টো চাই, ভাই ধেমালিক ধেমালি হিচাপে লোৱা, কাকো পাৰ্চনেলি মই বেয়া নাপাওঁ, জাষ্ট এটা ধেমালি কৰিলোঁ। চ' যদি ভাল লাগিল নিশ্চয়কৈ লাইক কৰি দিবা, আৰু যদি চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়ালৈ লৈছো বিদায়, জয় অসম, নমস্কাৰ। थोड़ा कम कलूं मैं पर जिद्दी आज कलूं, नहीं थी समस्या अब मैं ही सारा हलूं, हारने में अव्वल हूं मैं तभी तो अब सफल हूं, मत करना तुम तकल्लुफ में अब अनस्टॉपेबल हूं।